প্ৰমোদ বৰে আপোনাক দাঁত নোহোৱা সিংহ বুলি কৈছিল বৰ্তমান নিৰ্বাচনত এই কোনটো টাইগাৰ আছে দাঁত নাথাকা ওচৰত যাই পেলাই চাওক কোকৰাঝাৰ জিলাত 19 তাৰিখ আবেলি যিটো ঘটনা লৈ পেলাই কোকৰাঝাৰত দুদিনমান অলপ অশান্তি পৰিৱেশ হৈছিলে কিন্তু যেন হওক কোকৰাঝাৰ জিলাতো সেই পৰিৱেশটো নাই এতিয়া খুব শান্তি সব মানুহে বাজাৰত একেলগে ঘূৰি আছে সব মানুহে স্কুল কলেজত গৈ আছে একেলগে গতিকে এই দুদিন যিটো পৰিৱেশ হৈছিল সেইটো কোকৰাঝাৰত আৰু নাই আৰু আজি চিৰাঙত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিফ মিনিষ্টাৰ যিটো আঁচনি সেল্ফ হেল্প গ্ৰুপসকলক দিয়াৰ যিটো পইচা দিয়াৰ যিটো আঁচনি এই আঁচনিৰ আজি যিটো মিটিং ইয়াত আপোনালোকে চবেই দেখিছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ মহিলাসকলে আৰু সেইটোকে প্ৰমাণ যে চিৰাং হওক বা কোকৰাঝাৰ হওক খুব শান্তি পৰিৱেশ আহি পৰিছে আৰু সেইটোকে আমি বিচাৰিছোঁ যে যেহেতু আমি সকলোৱে এই অঞ্চলৰে মানুহ ইয়াতেই থাকিব লাগিব আমি একেলগে থাকি যাম ইয়াতেই কাম কৰি যাম এই পৰিৱেশটো আমাক সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে আৰু আমিও আপিল কৰি আহিছোঁ যে আমি একেলগে থাকিব লাগে শান্তি বজাই ৰাখি পেলাই তেতিয়াহে উন্নতি হ'ব কথা সেইটোৱে কাৰিকৰ ঘটনাক লৈ প্ৰমোদ বৰে কৈছে যে আমি সকলোৱে ইজনে সিজনক দোষাৰোপ কৰি লাভ নাই শান্তিৰ হকে চবে কাম কৰাৰ কাৰণে আহ্বান কি ক'ব তাকে যোৱাকালি বেলেগ আজি বেলেগ ক'লে কি হ'ব ইয়েতো প্ৰমোদ বৰেতো কৈ আছিল যে BTCত গভৰ্ণৰ ৰোল লাগে বুলি BTCত গভৰ্ণৰ ৰোল লাগে যেতিয়া নেকি BPFে চৰকাৰ বনাব তেতিয়াহ'লে অশান্তি হ'ব এইবিলাক কথা কোনে কৈছিল আগত ইলেকশ্যনৰ নিৰ্বাচনত আগে এইবিলাক কথা কোনে বাহিৰ কৰিছিল কোন দলৰ মানুহ যে BPFে যদি BTCত আকৌ চৰকাৰ বনায় তেতিয়াহ'লে এই অঞ্চলত অশান্তি হ'ব এইবিলাক কথা কোনে আজি ক'লে হ'ব উদ্দেশ্যটো এইটো আপোনালোকে দেখি আছে না আজি যদি ভাল কথা হৈছে ৱেলকাম হয় একজনে একজনক যোগ দি থাকি লাভ নাই আমাক সকলোৱে মিলি পেলাই আমি থাকিব লাগে চবেই BTCৰ ৰাইজ চবেই BTCৰে মানুহ এই অঞ্চলত উন্নয়ন চবেই বিচাৰে যদি অশান্তি হয় অঞ্চলত উন্নয়ন কেনেকৈ হ'ব প্ৰমোদ বড়োৰ যদি এনেকুৱা হৈছে ভাল কথা কিন্তু আগৰ কথাটো মনত ৰাখক UPFL দলৰ বহুত নেতাই কৈছে যে BPF যদি চৰকাৰ আহে তেতিয়াহ'লে এই অঞ্চলৰ আকৌ গণ্ডগোল হ'ব নিৰ্বাচনৰ আগত কিন্তু প্ৰমোদ বৰে আপোনাক দাঁত নোহোৱা সিংহ বুলি কৈছিল বৰ্তমান নিৰ্বাচনত এই কোনটো টাইগাৰ আছে দাঁত নাথাকা ওচৰত যাই পেলাই চাওক